হাই হেল্ল' নমস্কাৰ, মই দেৱজিৎ। আপোনালোকে চাই আছে দেৱজিৎ চেনেল। আহকচোন আজি আপোনালোকলৈ মই এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আপোনালোকে আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি যদি অনলাইন কৰি থৈছিলে তেতিয়াহ'লে এডমিট কাৰ্ড আহিছে। এডমিট কাৰ্ডৰ এক্সাম হ'ব 30 জানুৱাৰী 2019। Writing examination for the recruitment of the post will be held on 13 January 2019. 13 জানুৱাৰী মাহৰ 30 তাৰিখে আপোনালোকৰ এক্সাম হ'ব। এক্সামৰ লোকেশ্যনটো দি দিছে, আপোনালোকৰ ক'ত হ'ব ICON একাডেমি, ৰাজগড় ৰোড, চানমাৰী, গুৱাহাটী 781003। আপোনালোকে যদি এড্ৰেছটো লাগে, এড্ৰেছটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকে ৰাখি থওক আৰু এক্সাম দিবলৈ যাওক। এডমিট কাৰ্ডখন উলিয়াই। এডমিট কাৰ্ড উলিয়াবৰ কাৰণে মোৰ ভিডিঅ'টো ডিছক্ৰিপশ্যনত আপোনালোকে লিংকটো দি দিম, তাত গ'লে আপোনালোকে এডমিট কাৰ্ডখন উলিয়াব পাৰিব। এটি হ'ল তাৰ লঘু হয়। একাউণ্ট অফিচাৰৰ কাৰণে ট্ৰেইনিং হ'ব 1 PM to 3 PM, 2 ঘণ্টা হ'ব। প্ৰজেক্টৰ কাৰণে হ'ব 10 AM to 12 ভিতৰত হ'ব, 2 ঘণ্টা। এইটো প্ৰজেক্ট এছিষ্টেণ্টৰ কাৰণে 10 AM to 12 ভিতৰত হ'ব, ইয়াতো 2 ঘণ্টা হ'ব। টাইম দি দিছে আপোনালোকক। প্ৰজেক্টৰ কাৰণে আকৌ এটা আছে আপোনালোকৰ টাইম, এইটো দিছে 1 AM to 3 PM। এইকেইটা টাইমৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব। আপোনালোকে যদি অনলাইন কৰিছিলে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি লওক। মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম, তাত গ'লে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা ঘণ্টা বেলটো দবাবলৈ নাপাহৰিব। নমস্কাৰ বন্ধু।